হে গাইজ, আজি মই আপোনালোকৰ বাবে মালপোৱাৰ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটোৰ বাবে মোক এতিয়া লাগিব পিঠাগুড়ি, বেকিং পাউডাৰ, গুড় আৰু ঠাণ্ডা পানী। আৰু পিঠাগুড়িখিনি মই শালি ধানৰ চাউলৰ পিঠাগুড়ি লৈছোঁ। আৰু এয়া মই বেটাৰটো বনাই ল'লোঁ। বেটাৰটো বনোৱা ভিডিঅ'টো ৰেকৰ্ড কৰিবলৈ থাকি গ'ল। পৰিমাণ অনুসৰি পিঠাগুড়ি, গুড়, বেকিং আৰু ঠাণ্ডা পানী দি ল'ব আৰু এনেদৰে বনাই ল'ব। বেছি পাতলো নকৰিব আৰু বেছি ডাঠো নকৰিব, এনেকুৱা কৰি ল'লেই হ'ব। এয়া চাওক, মই ভালকৈ দেখাই দিছোঁ। আৰু এইখিনি চাওক, মিক্স কৰি হৈ গ'ল। আৰু গুড় দি দিয়াৰ বাবে কালাৰটো চাওক কিমান ধুনীয়া হৈ আহে। আৰু এতিয়া মই এইখিনি 1 ঘণ্টামানৰ বাবে এনেদৰে ঢাকি থৈ দিম। আপোনালোকে লগে লগেও বনাই খাব পাৰে, কিন্তু বেছি সময় থৈ দিলে ভালদৰে ফুলি আহে। আৰু এইফালে মই এতিয়া এখন কেৰাহী পাতি ল'লোঁ। 1 ঘণ্টা হৈ গ'ল পিঠাখিনি থৈ দিয়া। আৰু ইয়াৰ ৰিফাইন তেল দি দিছিলোঁ। তেল গৰম হৈ গ'ল আৰু এয়া পিঠাখিনি দি দিছোঁ। এইটো চাওক পিঠাটো কেনেকৈ ফুলি আহিছে। চাওক কিমান ধুনীয়া হৈছে পিঠাটো দেখিবলৈ। মই এই পিঠাটো খাবলৈ বহুত ভাল পাওঁ আৰু টেষ্টি হয় পিঠাটো। কম বস্তুৰেও বনাব পাৰি। সেইবাবে এই পিঠাটো বনাবলৈ ভাল হয়। এইটো প্ৰায় হৈয়ে গৈছে। অলপ সিজিবলৈ দিব লাগে, তাৰপিছত হৈয়ে যায়। এইটো চাওক হৈয়ে গ'ল। এইটো উলিয়াই ল'ম এতিয়া। আৰু আকৌ এইফালে এটা দি দিছোঁ মই। এইটো চাওক দিয়াৰ লগে লগে কেনেকৈ ফুলি আহিছে। এইটো এতিয়া লুটিয়াই দিছোঁ আৰু অলপ সময় সিজিবলৈ দিম ৰঙচুৱা হোৱালৈকে। এতিয়া এইটো হৈ গ'ল আৰু এনেকৈয়ে মই এতিয়া গোটেই পিঠাখিনি বনাই ল'লোঁ। আৰু এয়া আজি মোৰ মালপোৱা ৰেডি হৈ গ'ল। এইকেইটা চাওকচোন কিমান ধুনীয়া হৈছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলো সময়তে আপোনালোকে পাই থাকে।